লৈ হলো হেতেন বনবাসৰ গৈ আমি জীৱনটো কটাও। আমাৰ মাজত চুকুৱালি আহি পাইছে। ফাইনেলি চকুৱালি আহি পাইছে। ৱেলকাম। মৰিকা আহিছেনে আগতে? কি বক্স এইকেইটা? এক্টিভ ন? সীতাৰাম স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু ৱেলকাম বেক টু মাই ইউটিউব চেনেল মিষ্টাৰ আৰমান। মানে আজি আমাৰ পাপুৰ বাৰ্থডে আৰু পাপুলৈ জন্মদিনৰ বহুত শুভেচ্ছা থাকিল। আৰু বিশেষকৈ মানে আজি তাৰ নতুনকৈ এটা গান ৰিলিজো কৰিব। গানটোৰ নাম হৈছে সীতাৰাম। গানটো মানে আজি 29 তাৰিখে ৰিলিজ কৰিব। আজি 29 তাৰিখ হয় আৰু আজি আহিব চুকুৱালি আহিব। চুকুৱালি আহিব আৰু কোনোবা আহিব চাগে। কোন আহিব মই বিশেষকৈ গম নাপাওঁ। বাকী মানে আজি মানে প্লেচটো হৈছে মানে কি চবৰে চিনি পোৱা প্লেচ, দেখিয়ে থাকে ভিডিঅ'ত। এইটো আমাৰ কুৰপাৰ ধুনীয়াকৈ এডাল আহত গছ আছে। আহত গছৰ তলত এনেকুৱা চকী চেয়াৰ টিয়াৰ লগাই মানে থৈ দিছোঁ এতিয়া বৰ্তমান। আৰু কিবাকিবি আহিব, বক্স আহিব, সেইফালে আছে চব ৰেডি হৈ। বাকী ইয়াতে মিটিং হ'ব আৰু কিবাকিবি হ'ব। কেক চেক কাটিব মানে। বিশেষকৈ মই থাকিব নোৱাৰিব পাৰোঁ। মানে মই আজি গুৱাহাটী যাব লগা আছে, কাম অলপ আছে গুৱাহাটীত। যদি থাকোঁ দেখাম, যদি নাথাকোঁ অলপ কিবাকিবি ক্লিপ চিলিপ লৈ মানে মই লগাই দিম, আপোনালোকে চাব। বাকী ইয়াতে চাওক ভিউটো চাওক আগত। এই ঠাণ্ডা বতৰ আৰু ধুনীয়া ভিউ, ধুনীয়া প্লেচ, ভাল লাগিছে। বাকী ঠাণ্ডাটো বহুত। আপোনালোকৰ ফালে ঠাণ্ডা কেনেকুৱা জনাব কমেণ্টত। বাকী ইয়াত মাছ মাৰি আছে মানে এইফালে খেতি পথাৰ পূৰা মেচিন খেতি কৰিছে এবাৰ। তাৰপিছত এইফালে মাছ মাৰি আছে ঠাণ্ডাত। মানে মই নোৱাৰোঁ মাছ মাৰিবলৈ ঠাণ্ডাত, কিন্তু বহুতে মাৰে কিন্তু মই নোৱাৰোঁ। আজিলৈ মানে তেনেকুৱাকৈ মাছ মাৰি পোৱা নাই মই আজিলৈ মানে মাছ মাৰিয়ে পোৱা নাই। সেইবিলাক কথা বাদ দিয়ক। বাকী গানটো আহিব, আপোনালোকে চাব। ইউটিউব চেনেল হৈছে পাপু নীল। চবেই ছাবস্ক্ৰাইব কৰিব চেনেলটো। বাকী দেখাই আছোঁ, চাই থাকিব। বক্স ফিটিং এতিয়া আমাৰ এটা বক্স ন? এই কি বক্স এইকেইটা? এক্টিভ ন? এক্টিভ বক্স ৰেডি কিবা এটা কৈ দে ভাই। পাপু বাৰ্থডে কিবা এটা ক। বেছিদিন জীয়াই থাকক আপুনি। ইমান বেছি দিন জীয়াই থাকিলে বেয়া হ'ব ভাই। বুঢ়া হ'লে কোনে কি কৰিব ভাই? মানে 80 বছৰমান জীয়াই থাকিলে হৈ গ'ল। 80টো বেছি হৈ যাব। 80 বেছি হৈ যাব নেকি? 70 মানে যথেষ্ট ন? আমনি লাগি যাব ন? আচ্ছা ঠিকে আছে দে, তই 70 বছৰ জীয়াই থাক। বাকী আহি আছে, এইটো কোন আহিছে ভাই? চুকুৱালি নহয় ভাই। চুকুৱালি বোলে দাড়ি কাটি আছে আমাৰ এই আজাগা দোকানত। মানে তিনিআলি আমাৰ চকত আৰু দলবাই তিনিআলি দাড়ি কাটি আছে সি। আমাৰ মাজত চুকুৱালি আহি পাইছে। চুকুদা ক'ত পালি তই নহয় নেকি? তোক চুকুৱালি নালাগেচোন। চুকুৱালি ফাইনেলি চকুৱালি আহি পাইছে। ৱেলকাম। মৰিকা আহিছেনে আগতে? মৰিকা কেতিয়া আহিছিলে? সদায় আহি থাকে নেকি? আমাৰ ঘৰত ফাৰ্ষ্ট টাইম আহিছে। আৰু কেনেকুৱা লাগিছে ইয়াত আহি? ভাল লাগিছে। আৰু আজি আমাৰ পাপু বাৰ্থডে আজি। আৰু গান ৰিলিজ হ'ব গম পাইছে, সীতাৰাম। কেনেকুৱা কি ক'ব সেইটো বিষয়ে অলপ? ভাল লাগিব আৰু তেখেতক আমি হেপী বাৰ্থডে জনাইছোঁ। তেখেতৰ আজি শুভকামনাত লাইফত যাতে শুভকামনাটো মই বিচাৰিছোঁ আৰু তেখেতৰ জীৱনত যাতে ভাল থাকে সেইটোৱে বিচাৰোঁ। আৰু গানটো যাতে দৰ্শকসকলে যাতে আঁকোৱাই লয় সেইটোৱে মানে আজি মই পাব্লিচিটি কৰিম। কিন্তু সকলোৱে যাতে মই ৰিকুৱেষ্ট কৰিম সকলোৱে যাতে আঁকোৱাই লয় সেইটোৱে মই বিচাৰোঁ। থেংক ইউ। আৰু গাইজ এতিয়া আমাৰ মাজত আছে পাপু আৰু তাৰ বাৰ্থডে। হেপী বাৰ্থডে পাপু। আৰু পাপু আজি নতুন গান এটা মুকলি হ'ব। গানটোৰ নাম হৈছে সীতাৰাম। গানটোৰ বিষয়ে অলপ। তো মই আজি বাৰ্থডে বাৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যোনে যোনে বাৰ্থডে উইচ কৰিছে। আৰু আজি গান এটা ৰিলিজ কৰিম মই নিজে গাইছোঁ। গানটো সুৰ কৰিছে ইমন আহোম আৰু লিখিছে
ৰঞ্জন লখিমপুৰৰ, সুৰ কৰিছিল ডিব্ৰুগড়, আৰু মোৰ লগৰ সত্যজিৎ শইকীয়া, তেখেতে ধুনীয়াকৈ মিক্সিংটো কৰিছে আৰু মিউজিক কৰিছে। আৰু আজি মোৰ বাৰ্থডে উপলক্ষে গানটো ৰিলিজ কৰিম, সকলোৱে শুনিব সীতাৰাম, আৰু ভাল লাগিব আৰু শুনিব কেনেকুৱা পায় জনাব, সকলোৱে ৰিলচ বনাব ৰিলচ। ইউটিউব চেনেল আহিব পাপু নীল না পাপুটো কৈ দিওঁ পাপু নীল। পাপুৰ নীল ছাবস্ক্ৰাইব কৰিব চবেই। তই যদি সীতা দেৱী হয় মই হলোহেঁতেন ৰাম বনবাসত গৈ আমি জীৱনটো কটাম। তই যদি সীতা দেৱী হয় মই হলোহেঁতেন ৰাম বনবাসত গৈ আমি জীৱনটো কটাম। সীতাৰাম সীতাৰাম। ইয়াত জুই পুৱাই পুৱাই আপোনাৰ ৰেডি হৈ আছে, চব ফাইনেলি ৰেডি হৈছে, আৰু চুকুৱলি আহিব অলপ পিছত, চব পূৰা ৰেডি। অ'কে, ৰেডি হৈ আছে পূৰা সীতাৰাম। ভাল চাব আহিছোঁ এতিয়া, দলবাৰী আৰু গুৱাহাটী ভাল হৈ আছে পূৰা। মানে আজি খেল আছে দলবাৰী আৰু গুৱাহাটী।